हेलो गुड मर्निंग स्वागतम जानाइছো মোৰ এটি নতুন ভিডিঅলে আৰু আপোনালোকেটো গমে পাইছে সুৰভি বা আৰু নাগেন্দ্ৰ দা ঘৰত আহিছো আমি এতিয়া ৰাতিপুৱাই পুৱাই গাছা ধুই লৈছো ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্ট কৰিম অলপ পিছত তাৰ পিছত সুৰভি বা ধুনিয়াকে পূজা কৰিলে এইফালে আৰু আজি আমি ফুৰিব যাম কাজিৰঙা আপোনালোকক দেখাম দিয়ক ব্ৰেকফাষ্টত দিলে আমাক ৰুটি আলু ভাজি আৰু পায়স এইফালে নাগেন্দ্ৰ দা গাড়ী উলাইছে এতিয়া আমি যাম তলত তো ফাইনালি আমি উলাইছো যাব কাৰণে কত যাও কি কয় কাজিৰঙা নেশনাল পাৰ্কত যাম আৰু অৰ্কিড গাৰ্ডেনত যাম কোন কোন গৈ আছো আপোনালোকেটো গমে পাইছে সুৰভি বা আৰু ইফালে নাগেন্দ্ৰ দা আৰু মিস্টাৰ ৰাজা আগত আছে আমি পিছত বহি আছো আৰু আপোনালোকক দেখাই আছো আমি তো বগি বিল বিলাক চোৱা নাই হয় না নাই ইয়া যাব পালে কিমান ভাল লাগিব ফৰেষ্টাৰ বিলাক থাকে সেইটো ঘৰত গ্ৰীণ কালাৰ ঘৰটো रेस्टोरेंट আছে ভিতৰত सब रुक रहा है ब्रेक नहीं मारना चाहिए गाड़ी है उन्हीं से भी मेरा बोल रहा है আৰু 10-15 মিনিটৰ পিছত পাম বহুত বেছি ধুনিয়া এই হেফালে হাতী উলাইছিলে এতিয়া নাই লুকাই থাকিলে তো ভাল লাগিছে আৰু ভিতৰত গলে কি দেখা পাও আপোনালোকক দেখাই দিম আৰু এইফালেদি কিবা কিবি কৈ আছে নাগেন্দ্ৰ দা ও মা কিবা হেৰি নগা বেছি ধুনীয়া চাই লওকচোন বাৰু আৰু আপোনালোকক ইয়াতে এটা কথা কৈ দিওঁ কাজিৰঙাত আহিলে স্পীড লিমিটটো হৈছে 20 চাওক আমি পুৰা লাহে লাহে আহি আছো আৰু আপোনালোকে আহিলে অলপ সোনকালে আহিব সাফাৰী নামে এইটো হৈছে মেইন গেট কিবা কৈ আছে এইবিলাক হৈছে সাফাৰী সাফাৰী তো আপোনালোকে কাজিৰঙা আহিলে ইয়াতে ৰিজাৰ্ভ কৰিব পাৰিব ইয়াতে গাড়ী পাৰ্কিং হয় আৰু ইয়াৰ পৰা সাফাৰী লৈ যাব লাগে আমি বাৰু ইয়াত ভিতৰত নাযাও আজি বেলেগ আমি গাৰ্ডেন এখনত যাম আমি ক'ত যাম ইয়াৰ পিছত আমি অৰ্কিড গাৰ্ডেন যাম আগতে আমি কাজিৰঙা নেশনেল পাৰ্কটো চাই লম তাৰপিছত আমি অৰ্কিড গাৰ্ডেন যাম ইয়াৰ পৰা 15 কিলোমিটাৰ ঠিক আছে নাগেন্দ্ৰ দা কিবা হাঁহি আছে আপুনি মই কিবা কম আৰু কি কওকচোন একো নাই কি ক'ব মন গৈছে কওক আমি লেট কে পালো ইয়াতে এইফালে সুৰভি বা এইফালে চাওক সাফাৰী লৈ গৈছে আৰু এতিয়া ভিতৰত যাব তেওঁলোকে আমি বাৰু নাযাওঁ চাই লওক ফটো সেশন হৈ আছে আমাৰ নাগেন্দ্ৰ দা আৰু সুৰভি বা আৰু এইফালে আমাৰ কেমেৰামেন the great cameraman तुम लोग आ जाओ হা हम लोग ओके ইয়াৰ পৰা আৰু আমি যাব নোৱাৰিম আৰু ইয়াৰে দামবিলাক চাই লওক আপোনালোকে এন্ট্ৰি কওকচোন এতিয়া কাজিৰঙা নেশনেল পাৰ্ক কেতিয়া স্থাপন কৰা হৈছিল কাজিৰঙা নেশনেল পাৰ্ক 1905 চনত একচুয়ালি লৰ্ড কাৰ্জন আৰু মেৰী কাৰ্জনে জায়গাটো মানে ৰিজাৰ্ভ কৰিছিলে তাৰপিছত 1968ত অসম গভৰ্ণমেণ্টে অভয়াৰণ্য বুলি ডিক্লেয়াৰ কৰিলে তাৰপিছত 1974ত नेशनल क्या था बोलो नेशनल काजीरंगा
पार्क बोल के डिक्लेयर किया हाँ और 1974 में यूनेस्को ने वर्ल्ड हेरिटेज साइट बोल के डिक्लेरेशन दे दिया। तब से ये नेशनल पार्क है। और ये वन हॉर्न राइनो के लिए फेमस है, जो सिर्फ असम का ये काजीरंगा में ही मिलता है। क्या हुआ নাগেন্দ্ৰ দাই সদায় কয় মানে গাড়ীখন অলপ দূৰত পাৰ্ক কৰিলে দূৰৰ পৰা কৈ থাকিব আৰু কি ধুনীয়া লাগিছে মোৰ গাড়ীখন এনেকুৱাই ক'ব। চাওঁ আৰু নিজৰ গাড়ীটো একদম ভিডিঅ' এনি টাইম নিজৰ গাড়ীটোৱে ভিডিঅ' কৰি থাকে। চাই লওকচোন। क्या लिखा है रे, आखिर मेरा साफ नहीं दिख रहा है। मैनेजर बंगलो और एपिने साइड डेपुटी बंगलो होबो। तुम भी ब्लॉग बना रहे क्या? ये डेपुटी बंगलो, डेपुटी मैनेजर रहता है। बड़े लोग रहते हैं यहाँ है रहती नहीं है क्योंकि कोई लड़की को उन लोग मैनेजर में प्रेफरेंस नहीं देते हैं, इसलिए रहते हैं। मतलब सब लड़का लोग है। लड़का हो सकता है कोई। তো ফাইনেলি আমি অৰ্কিড গাৰ্ডেন আহি পালোঁ। ভিডিঅ'টো বহুত বেছি দীঘল হ'ব বাবে মই এইটো ভিডিঅ'ত অৰ্কিড গাৰ্ডেনৰ বিষয়ে একো দিয়া নাই। নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে। মোৰ গা বেয়া বাবে মোৰ অলপ দেৰি হৈছে, বেয়া নাপাব ইয়াৰ বাবে। খুব সোনকালে দি আছোঁ ভিডিঅ'।